হয় কাৰ্ডম নমস্কাৰ মই চন্দ্ৰ সিং ৰংপি পোনপ্ৰথমে মই বিশ্বনাথ কাৰ্বি লাইভ দৰ্শকসকলক মই স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেন যি নিউ মাৰ্কেট আছে নিউ মাৰ্কেটত মই উপস্থিত আছোঁ আৰু মোৰ সৈতে কেমেৰা পাৰ্চন ব্ৰনছন তেৰাং মোৰ সৈতে আছে আৰু তেওঁ আপোনালোকক আচলতে আজি ইয়াত অল পাৰ্টি হিলছ লিডাৰ্ছ কনফাৰেন্স চমুকৈ APSLC আঞ্চলিক ৰাজনৈতিক দলে যি গণ সমদল অৰ্থাৎ ইয়াত যি তেওঁলোকে সভা চলি আছে তেওঁলোকক আপোনালোকক দেখুৱাব আসলতে আমি উল্লেখ কৰিব লাগিব প্ৰথমতে যে যোৱা ফেব্ৰুৱাৰী 21 তাৰিখে প্ৰথমবাৰৰ বাবে 1 নং দুৱাৰ আমলা কনষ্টিটুৱেঞ্চিত APSLC অল পাৰ্টি হিলছ লিডাৰ্ছ কনফাৰেন্স যি ৰাজনৈতিক দল এই ৰাজনৈতিক দলে ইয়াত আৰ্টিকল 244A ইমপ্লিমেণ্টেশ্যনৰ কাৰণে তেওঁলোকে আসলতে মাছ ৰেলী কাৰ্যসূচী গ্ৰহণ কৰা হৈছিলে আৰু পৰৱৰ্তী সময়ত তেওঁলোকে বিভিন্ন কনষ্টিটুৱেঞ্চিত তেওঁলোকে মাছ ৰেলী যি কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰা আমি সকলোৱে দেখিবলৈ পোৱা গৈছে কিন্তু ডাঙৰ প্ৰশ্নটো হৈছে যে আসলতে যোৱাকালি 28 তাৰিখ ফেব্ৰুৱাৰী দিনাখন যি জেংখাত মাছ ৰেলী কাৰ্যসূচী গ্ৰহণ কৰিছিলে সেই কাৰ্যসূচীত আসলতে জেংখাত যি মাছ ৰেলী হৈছিলে তাত ইয়াত 54 জনকৈ যিসকলে গণ সমদলত অংশগ্ৰহণ কৰিছিলে আৰু 7 গৰাকীকৈ APSLC যি ৰাজনৈতিক নেতা আছিলে নেতাসহ 54 জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছিলে অসম পুলিচে আৰু সেই অসম পুলিচে গ্ৰেপ্তাৰ কৰাৰ পিছতো আজি ইয়াত আহি আমি দেখিবলৈ পোৱা গৈছে যে ইয়াত আচলতে 54 জনকৈ ব্যক্তিক এৰেষ্ট কৰাৰ পাছতো ইয়াত আজি গণ সমদলত বহু সংখ্যক লোকে ইয়াত আচলতে অংশগ্ৰহণ কৰিবলৈ দেখিবলৈ পোৱা গৈছে আৰু আসলতে আমি জানিব বিচাৰিম তেওঁলোকে আৰম্ভণিৰ পৰা তেওঁলোকে শান্তিপূৰ্ণভাৱে তেওঁলোকে অংশগ্ৰহণ কৰিছিলে শান্তিপূৰ্ণভাৱে তেওঁলোকে যি গণ সমদল কাৰ্যসূচী গ্ৰহণ কৰিছিলে তথাপিতো তেওঁলোকক অসম পুলিচ প্ৰশাসনে তেওঁলোকক বৰ্বৰভাৱে অত্যাচাৰ কৰা আমি দেখিবলৈ পোৱা গৈছে তো এই ক্ষেত্ৰত আমাৰ ইয়াত APSLC অৰ্থাৎ অল পাৰ্টি হিলছ লিডাৰ্ছ কনফাৰেন্সৰ যি স্পক পাৰ্চন আমাৰ মাজত আছে আন্তন ইংতি কথা তেওঁৰ পৰা আচলতে তেওঁৰ প্ৰতিক্ৰিয়াটো কি হয় তেওঁৰ প্ৰতিক্ৰিয়াৰ বিষয়ে মই জানিবলৈ চেষ্টা কৰিম প্ৰথমতে মই আপোনাক স্বাগতম জনাইছোঁ কাৰ্ডম জনাইছোঁ বিশ্বনাথ কাৰ্বি লাইভৰ তৰফৰ পৰা মই আপোনাক সুধিব বিচাৰিছোঁ যে একে সময়তে পশ্চিম কাৰ্বি আংলঙত ভাৰতীয় জনতা পাৰ্টি দলীয় মৰ্চাসকলৰ যি প্ৰশিক্ষণ তেওঁলোকৰ বিভিন্ন ঠাইত তেওঁলোকে প্ৰশিক্ষণ কেন্দ্ৰ চলাই আছে একে সময়তে APSLCও আপোনালোকে শান্তিপূৰ্ণভাৱে আপোনালোকে যি মাছ ৰেলী আপোনালোকে কাৰ্যসূচী গ্ৰহণ কৰি আছে এনে ক্ষেত্ৰত পুলিচ প্ৰশাসনে যি বৰ্বৰভাৱে জনসাধাৰণক অত্যাচাৰ কৰিছে যি মাৰপিট কৰিছে এই সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব আমি MSC ইলেকশ্যন আগৰ পৰা আমি কৈ আছোঁ জিলা প্ৰশাসন বা পুলিচ প্ৰশাসনে আমাক পাৰ্চিয়েলিটি চলাই আছে আপোনালোকে দেখিব MSC ইলেকশ্যন সময়তো যেতিয়া কেম্পেইন চলাই আছে এই তেতিয়া সময়তো BJP ৱৰ্কাৰ যিবিলাকে আছে বিথুং সমষ্টিত যিটো আমাৰ কাৰ্বি আংলং স্বায়ত্ত সাহিত্য পৰিষদৰ CM তুলিয়াম ৰহং সমষ্টি এই তাত যেতিয়া আমি কেম্পেইন চলাই আছিলোঁ আমাৰ কাৰ্যালয়ত আমাৰ অফিচত BJP ৱৰ্কাৰ্ছ আহি পেলাই আমাক এটেক কৰিছে তাতে পুলিচ প্ৰশাসনৰ মানুহ আছে তাত ভিডিঅ' লৈ আছে ইণ্ডাষ্ট্ৰিজ হোৱাটো একদম নিজৰ চকুৰে পৰা দেখিছে কিন্তু আমি ইয়াত DCৰ আগত আমি বাৰম্বাৰ আমি ইয়াত কমপ্লেইন কৰিছোঁ যিবিলাকে মাৰ খাইছে যিবিলাকৰ ইনজুৰ্ড হৈছে আমি মানুহটো লৈ আনি পেলাই DCৰ আগত আমি খাৰা কৰিছোঁ তেতিয়াওতো ইমান প্ৰুফ এভিডেঞ্চ দিয়াৰ পাছতো একো একশ্যন আজিলৈকে লোৱা নাই তো গতিকে সেইটো পাৰ্চিয়েলিটি হ'ল এতিয়া পৰ্যন্ত আমি 21 তাৰিখৰ পৰা আমি শান্তি হিচাপেৰে আমি আন্দোলন কৰি আছোঁ আমি প্ৰচেছন চলাই আছোঁ কিন্তু আমাক পাৰ্মিশ্যনো নিদিলে আমি খুজিছিলোঁ আমি এপ্লাই কৰিছোঁ পাৰ্মিশ্যনটো নিদিলে তথাপি আমি কৈছোঁ যে আমাৰ প্ৰচেছনটো আমি শান্তি হিচাপেৰে আমি কৰিম পাব্লিক ট্ৰান্সপৰ্টত ডিষ্টাৰ্ব নহ'ব পাব্লিক প্ৰপাৰ্টি ডিষ্ট্ৰয় নহ'ব একো নহ'ব একদম শান্তি হিচাপে আমি কাম কৰিম বুলি আমি স্পষ্টভাৱে আমি কৈছোঁ তথাপিওতো ল' এণ্ড অৰ্ডাৰ অথবা জিলা প্ৰশাসন যিবিলাকে শান্তিটো আমি বিচাৰিছে শান্তি কৰিবলৈ ৰেছপনচিবিলিটি কিন্তু আমাৰ যিটো শান্তিৰ হিচাপে যিটো প্ৰচেছন আছে সেইটোত অশান্তি পৰিস্থিতি সৃষ্টি কৰি দিছে কাৰণ পুলিচে তাত আহি পেলাই হেলমেট লৈ পেলাই বুলেট প্ৰুফ লৈ পেলাই লাঠি লৈ পেলাই আমাক চাৰ্জ কৰিছে এই উৎপাত হৈ গ'ল সেইটো এতিয়া শান্তিটো ভঙাই দিছে সেই গতিকে এইটো অশান্তি সৃষ্টি কৰাটো জিলা প্ৰশাসনে কৰিছে পুলিচ প্ৰশাসনে কৰিছে বুলি আমি ক'ব লাগিব আৰু আপোনালোকে দেখিছে কাৰ্বি আংলঙত ভাৰতীয় জনতা পাৰ্টি যিবিলাক মৰ্চা ট্ৰেইনিং প্ৰগ্ৰামটো চলি আছে
তাত জিলা প্ৰশাসনে কি কৰিলে, পুলিচ প্ৰশাসনে কি কৰিলে, কি চাই আছে? কিন্তু আমাৰ প্ৰগ্ৰামটো সেই খালি দেখিছে নেকি জিলা প্ৰশাসনে? সেই বুলি আমি ক'ব লাগিব। হয়, আচলতে কাৰ্বি আংলং জিলাৰ বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ যি গভৰ্ণমেণ্ট অৰ্থাৎ যি ৰুলিং গভৰ্ণমেণ্টৰ বৰ্তমান বিৰোধী দল ভিতৰত যি শক্তিশালী দল বুলি ক'লে APSLC বুলি ক'ব লাগিব। এই ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীৰ যি গভৰ্ণমেণ্ট, সেই গভৰ্ণমেণ্টে আচলতে APSLCক ভয় বুলি আপুনি ক'ব বিচাৰে নেকি? হয়, আমিতো সেইটোৱে ক'ম যে ভাৰতীয় জনতা পাৰ্টীয়ে বেলেগ বেলেগ এটা ৱেপন ইউজ কৰিছে। আমাৰ যিটো দল এইটো শক্তিটো আৰু কম কৰিবৰ কাৰণে বিজেপি কি কৰিলে, আমাক টকাৰেদি আমাক কিনিব বিচাৰিছে, সেইটোও নহ'ল। আমাক ধমকি দি পেলাই আমাক ৰখাবলৈ চেষ্টা কৰিছে, সেইটোও নহ'ল। বিথুম সমষ্টিটো প্ৰত্যেকটো আমাৰ মিটিঙতে তাতে আমাক ষ্টপ কৰিবলৈ চেষ্টা কৰিছে, তথাপিওতো সেইটো ছাকচেছ নহ'ল। সেইকাৰণে এতিয়া কি কৰিলে বিজেপিয়ে এতিয়া পুলিচ প্ৰশাসনক বা জিলা প্ৰশাসনক এতিয়া এটা ৱেপন হিচাপে ইউজ কৰি পেলাই আমাকে চাৰ্জ কৰিবলৈ চৰকাৰে এইটো কাম কৰিছে বুলি আমি ক'ব লাগিব বাধ্য। এইটো এভিডেঞ্চ আছে, এইটো এভিডেঞ্চে ক'ব, সেইটো ক'ব লাগিব। হয়, আচলতে আৰু যোৱাকালি আপোনালোকে যি জেংখাত আপোনালোকে গণসমদল আপোনালোকে গৈছিলে, আৰু এই গণসমদলত আচলতে দেখিবলৈ পোৱা গৈছে যে কিছুমান CRPF জোৱানে মহিলাসকলক তেওঁলোকক ঠেলা হেঁচা কৰা আমি যি ছ'চিয়েল মিডিয়াত আমি দেখিবলৈ পোৱা গৈছে, আৰু যি বৰ্বৰভাৱে লাঠি চালনা কৰা হৈছিলে, লাঠি ভাঙি যোৱাকৈ যি প্ৰহাৰ কৰিছিলে, এই সন্দৰ্ভত আপুনি কি ক'ব? সেইটোৱে বহুত অত্যাচাৰ কৰিছে পুলিচ প্ৰশাসনে। আপোনালোকে দেখিছে তাতে আপোনালোকে দেখিছে উইমেন পুলিচো আছে, তথাপিও তাতে মেল পুলিচবিলাকে আমাৰ উইমেন প্ৰটেষ্টাৰক তাতে চাৰ্জ কৰিছে। গতিকে সেইটোৱে ইনজাষ্টিছ হ'ল। আৰু লগতে ইমান জোৰকে মাৰিছে, লাঠিওটো ভাঙিবলগীয়া ইমান পৰ্যন্তলৈকে পাইছে। আৰু আপোনালোকে দেখিছে তাতে মাৰিব, কিন্তু মাথাত মাৰিব নোৱাৰিব। আপোনালোকে ভৰিত মাৰিব পাৰিব বা হাতত মাৰিব পাৰিব, কিন্তু কালি আপোনালোকে দেখিছে এজন ৰঙাঙকে তাত মাথাত এতিয়া তেজ ওলাইছে। গতিকে আপোনালোকে দেখিছে তাত ইনজাষ্টিছ বহুত হ'ল ইয়াত। সেইটোৱে। আৰু 94গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ পিছত বৰ্তমান কেইগৰাকীয়ে এতিয়া আৰক্ষীৰ মানে গ্ৰেপ্তাৰ হৈ আছে, এই সন্দৰ্ভত আপুনি বিতংভাৱে বিশ্বনাথ কাৰ্বি লাইভ দৰ্শকসকলক আপুনি জনাব নেকি? কালি টোটেল 54 মেম্বাৰ্ছ এৰেষ্ট হৈছে। ইয়াৰ মাজত 7জন এতিয়া ডিষ্ট্ৰিক্ট জেলত এতিয়া আছে, আৰু বাকীবিলাকে ৰাতি 12টাত ৰিলিজ কৰিছে। এতিয়া 7জন আমাৰ লিডাৰ্ছ ইয়াত ডিষ্ট্ৰিক্ট জেলত আছে, হামনেৰ ডিষ্ট্ৰিক্ট জেলত আছে। আগন্তুক দিনত APSLC যি আঞ্চলিক ৰাজনৈতিক দলে যি MP ইলেকশ্যন আচলতে আহি আছে, MP ইলেকশ্যনৰ সময়ত আপোনালোকৰ প্ৰতিক্ৰিয়া বা আপোনালোকৰ কেনেধৰণে আপোনালোকে বৰ্তমান আপোনালোকে ফাইট কৰিবৰ কাৰণে সাজু হৈছে, ক'ব নেকি অলপ? আমাৰ যিটো এইম, আমাৰ যিটো এম্বিশ্যন, এইটো ইলেকশ্যনটো ছেকেণ্ডেৰী বুলি আমি ক'ব লাগিব। আমাৰ যিটো ষ্টেপছ, আমি প্ৰত্যেক বছৰ প্ৰত্যেক দিনে আমি ৰাইজৰ আগত গৈ পেলাই আমি এৱেৰনেছটোহে দিবলৈ আমি চেষ্টা কৰিছোঁ। তো গতিকে এইটো ইলেকশ্যন আহা নাহা এইটো কথা নহয়। আমাৰ যিটো কাম, আমাৰ দায়িত্বটো ৰাইজক এইটো এডুকেশ্যন আমি দিব লাগিব যে আমাৰ ৰাইটছ কি আছে, সংবিধানত আমাক কি ৰাইটছ দিছে, সেই কথাবিলাক আমি ৰাইজৰ আগত গৈ পেলাই আমি বুজাবলৈহে আমাৰ দায়িত্ব। ৰাইজেবিলাক এইটো কথা বুজি পালে ওলাই আহিব। সেই বুজি পালেহে কাক ভোট দিব লাগিব, কাক ভোট দিব নালাগে, সেইটো কথা বুজি পাব। তো গতিকে আমাৰ প্ৰথম দায়িত্বটো হৈছে আমি ৰাইজক বুজাব লাগিব আমাৰ ৰাইটছবিলাক কি আছে, সেইটোৱে আমাৰ কথা। ইলেকশ্যনতো আমাৰ ছেকেণ্ডেৰী কথা। আচলতে কাৰ্বি আংলং জিলাৰ যি কাৰ্বি আংলং বাহিৰ যি আচলতে বহুদিনীয়া দাবী, যি অট'নমাছ ষ্টেট, আচলতে অট'নমাছ ষ্টেটৰ ক্ষেত্ৰত আমি দেখিবলৈ পোৱা গৈছে যে বিগত সময়ত আচলতে কাৰ্বি আংলং জিলাত প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহোঁতেও কিন্তু এই ক্ষেত্ৰত এটা কথাও উল্লেখ কৰা হোৱা নাই। এই ক্ষেত্ৰত কাৰ্বি আংলং বাহিৰ ৰাইজে বহুত দুখ প্ৰকাশ কৰিছে। আচলতে এই ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীৰ দল অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টী বৰ্তমান যি কাৰ্বি আংলং অট'নমাছ কাউন্সিল যিসকলে বৰ্তমান দায়িত্বত আছে, আচলতে তেওঁলোকে এই যি ৰাজ্য, আচলতে যি কাৰ্বি আংলং সাহিত্য ৰাজ্য তেওঁলোকে নিবিচাৰে নেকি? আপুনি কি ক'ব এই সন্দৰ্ভত? ভাৰতীয় জনতা পাৰ্টি এইটো ফেক প্ৰমিছ বুলি ক'ব লাগিব। ফেক প্ৰমিছ, কাৰণ যেতিয়া পাৱাৰত নাই, ভোট পাবলৈ ৰাইজৰ আগত আহিব, অট'নমাছ ষ্টেটৰ কথা ক'ব, কিন্তু যেতিয়া পাৱাৰত আহিব অট'নমাছ ষ্টেটৰ কথা নাই, এটা শব্দও নাই। ঠিক যেনেকুৱা কংগ্ৰেছে কৰিছে। কংগ্ৰেছে যেতিয়া ক্ষমতাত আছিলে, সেই তেতিয়া সময়ত অট'নমাছ ষ্টেটৰ কথা উল্লেখ কৰা নাই।
কিন্তু এতিয়া ক্ষমতা নাই প্ৰত্যেকটো দিনতে অটনমাছ ষ্টেটৰ কথা উল্লেখ কৰিছে তো ঠিক তেনেকৈ বিজেপিয়ে ফেক প্ৰমিছ কৰিছে যেতিয়া LK আদবানী আহিছে ৰাজনাথ সিং যেতিয়া আহিছে সেই তেতিয়া ক্ষমতাত নাই তেতিয়া 244 এই কথা তাত উল্লেখ কৰিছে কিন্তু এতিয়া ক্ষমতাত আছে বিজেপিয়ে কিন্তু ৰাজনাথ সিঙে হওক অমিত শ্বাহে হওক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হওক কাৰ্বি আংলঙত আহিছে কিন্তু আৰ্টিকল 244 এই কথাৰ এটা শব্দ উল্লেখ কৰা নাই আমাৰ বৰ্তমান MP হৰেণ সিং বে তেখেত নিজে আপোনাৰ মিডিয়াৰ আগত কৈছে যে প্ৰধানমন্ত্ৰী আহিলে আমাৰ প্ৰথম যেটো শব্দ আমাৰ মুখৰ পৰা ওলাব সেইটো আৰ্টিকল 244 এই হ'ব বুলি কৈছে কিন্তু নৰেন্দ্ৰ মোদী যেতিয়া আহিছে কাৰো মুখৰ পৰা আৰ্টিকল 244 এই বা অটনমাছ কথা উল্লেখ কৰা নাই এই গতিকে ক'ব লাগিব এই আগন্তুক দিনত বিজেপিয়ে কাৰ্বি আংলঙত যদি অটনমাছ নামত যদি ভোট খোজে আমি কি কৰিব লাগিব সেইটো ইলেকশ্যন মেনিফেষ্টো যিটো কাগজ এইটো লৈ পেলাই আমি এই ড্ৰাই ফিছ নিমখ বা বেলেগ অন্য বস্তু আমি বান্ধিব লাগিব সেইটোৱে বেলেগ কামত নাই এইটো কাগজ ধন্যবাদ জনাইছোঁ ডাঙৰীয়া হয় আচলতে আন্তঃমন্ত্ৰী ডাঙৰীয়াৰ পৰা যি প্ৰতিক্ৰিয়া আচলতে আপোনালোকে সকলোৱে শুনিছে আৰু ইয়াৰ লগতে আচলতে আচৰিত হ'বলগীয়া কথা এয়া যে যোৱাকালি এইটো বহুত দিনৰ কথা নহয় আচলতে যোৱাকালি 54জনকৈ ব্যক্তিক এৰেষ্ট কৰাৰ পাছতো আজি ইয়াত এনেকুৱা এটা যি সমদল আচলতে যি ইয়াত গেডাৰিং আমি দেখিবলৈ পোৱা গৈছে আচলতে অহা আগন্তুক দিনত MP ইলেকশ্যনত আচলতে ইয়াত অল পাৰ্টি হিলছ লিডাৰ্ছ কনফাৰেন্স যি ইয়াত আঞ্চলিক ৰাজনৈতিক দলে তেওঁলোকে MP ইলেকশ্যনৰ কাৰণে আচলতে তেওঁলোকে উইনিং হ'ব নেকি তেওঁলোকে আচলতে জয়ী হ'ব নেকি আচলতে ইয়াত ৰাইজে বহুত আচলতে আপোনালোকে কেমেৰা পাৰ্চন ব্ৰমচন তেৰাং আপোনালোকক দেখুৱাব আচলতে যোৱাকালি ইমান বৰ্বৰভাৱে ৰাইজক অত্যাচাৰ কৰাৰ পাছতো আজি ৰাইজৰ এনেধৰণৰ যি ইয়াত সমাগম যি অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে যে এইটো খুব আচৰিতজনক বুলি ক'ব লাগিব আচলতে তেওঁলোকে মাৰ খায়ো আচলতে অটনমাছ ষ্টেটৰ কাৰণে আচলতে দীৰ্ঘদিনীয়া যি দাবী অটনমাছ ষ্টেটৰ কাৰণে তেওঁলোকে যি প্ৰাপ্যৰ কাৰণে তেওঁলোকে যি প্ৰতিবাদী কৰি আছে আচলতে তেওঁলোকে ৰৈ যোৱা নাই মাৰপিট খোৱাৰ পাছতো তেওঁলোকক বৰ্বৰভাৱে অত্যাচাৰ কৰাৰ পাছতো তেওঁলোকে ৰৈ যোৱা নাই আচলতে APSLC ৰাজনৈতিক দলে আৰু আগন্তুক দিনত তেওঁলোকে কেনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিব আপোনালোকক আমি নিশ্চয় দেখুৱাবলৈ চেষ্টা কৰিম আৰু পোনে আপোনালোকে দেখি পাইছে ইয়াত আচলতে বহু সংখ্যক ৰাইজে ইয়াত আজি আহি সমাগম হোৱা দেখিবলৈ পোৱা গৈছে আৰু APSLCৰ যি কেন্দ্ৰীয় সমিতিৰ সভাপতি সম্পাদককে ধৰি বহুকেইগৰাকী আগশাৰীৰ APSLC নেতাসকল আজি এই সভাত উপস্থিত আছে আৰু ইয়াত আজি দেখিবলৈ পোৱা গৈছে খুব শান্তিপূৰ্ণভাৱে আচলতে তেওঁলোকে ইয়াত বৰ্তমান যি সভা অনুষ্ঠিত কৰাও আমি ইয়াত আপোনালোকক দেখুৱাবলৈ আমি চেষ্টা কৰিম আচলতে পৰৱৰ্তী সময়ত ৰাইজৰ প্ৰতিক্ৰিয়া কি হ'ব আচলতে এইটো সন্দৰ্ভত আমি দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰি আছোঁ আমি ৰাইজৰ পৰা আচলতে প্ৰতিক্ৰিয়া কি হ'ব এইটো জানিবলৈ চেষ্টা কৰিম যোৱাকালি যি 54জন ব্যক্তিক এৰেষ্ট কৰাৰ পিছতো আপোনালোকে ভয় নকৰাকৈ আচলতে আজি ইয়াত অল পাৰ্টি হিলছ লিডাৰ্ছ কনফাৰেন্সৰ যি সভাত আজি আপোনালোকে অংশগ্ৰহণ কৰিছে আপোনালোকে কি ক'ব আচলতে এইটো সন্দৰ্ভত আচলতে যোৱাকালি যিটো ঘটনা হৈছিলে পুলিচবিলাক যিটো আমাক পিছ ৰেলীত গৈ আছিল সিহঁতে বাধা বিঘিনি সিহঁতে কৰিছিলে আৰু সিহঁতে যিটো ইণ্ডিয়ানৰ সিহঁতে ক্ৰছ কৰিছে আমিতো পিছফুলি গৈ আছে সিহঁতে আমাৰ ভাই বন্ধুসকলক লাঠিও মাৰিছে লাঠি ভঙাই দিছে জেগাতে আৰু সেইটো লৈ আমি যে যোৱাকালি যে যিবিলাক মাৰ খাইছিলে সিহঁতেও আজি এইটো সাহস লৈখিনি পুনৰ আজি হামৰেন নিউ মাৰ্কেটত আমি আকৌ পুনৰ আহিছোঁ যিবিলাক যিমান মাৰ খাইছিলে সিহঁতে আহিছোঁ আমি অকল লাঠি এইবিলাক দি ভয় নাখাওঁ আমি গণতান্ত্ৰিক হিচাপে আমি আন্দোলন কৰি থাকিম আগলৈকে হয় ধন্যবাদ জনাইছোঁ আচলতে হয় ইয়াত আচলতে তেওঁলোকে লাঠি চাৰ্জ কৰাৰ পিছত আৰু তেওঁলোকে সাহস পাইছে আচলতে আৰু ইয়াত বহু কেইগৰাকী ব্যক্তি আছে তেওঁলোকে ইয়াত এতিয়া আচলতে APSLC যি শ্লোগান তেওঁলোকে নো অটনমাছ ষ্টেট এই যি তেওঁলোকে শ্লোগানেৰে আচলতে ইয়াত এটা খুব এটা উত্তেজনা আমি ইয়াত দেখিবলৈ পোৱা গৈছে আৰু আমি ৰাইজৰ